ছাৰ বিশ্বভূষণ হাজৰিকা আহিছে আপোনাক লগ কৰিবলৈ। আপুনি আজি মোৰ তাত থেংক ইউ। কি হ'ল? ৰাস্তা ভুল হ'ল নে পৰাজয় স্বীকাৰ কৰি আত্মসমৰ্পণ কৰিবলৈ আহিছে? আত্মসমৰ্পণ। মহ যুঁজ চাইছে কেতিয়াবা? মহ যুঁজত আত্মসমৰ্পণ বোলা কথাষাৰ নাই। হয় মৃত্যু, নহয় বিজয়। মই যি বুজিছো, আমাৰ এই যুঁজখন মহ যুঁজৰ দৰে সদায় চলি থাকিব। বজাৰত প্ৰতিযোগিতা বাঢ়িছে, সদায় নতুন নতুন খেলুৱৈ আহি আছে। মই নিবিচাৰো আমাৰ এই যুঁজখনৰ সুবিধা কোনো তৃতীয় পক্ষই লওক। তেনেহ'লে আপুনি কি কৰিব বিচাৰিছে? আমি দুয়ো যদি এক হৈ যাওঁ, আমি প্ৰতিদ্বন্দ্বীবিহীন হৈ যাম। সাম্ৰাজ্য একেই থাকিব, কেৱল সিংহাসন দুখন আৰু ৰাজমুকুট দুটা। এইটো নিমিলা অংক লৈ আপুনি মোৰ ওচৰলৈ আহিছে। আপোনাৰ এই নিমিলা অংকৰ সূত্ৰ লৈয়েই মই আহিছো। আপোনাৰ এজনী ছোৱালী আছে আৰু মোৰ ল'ৰা এজন আছে। আজি সিংহাসন দুখন, কিন্তু সিহঁতৰ যদি বিয়া হয়, সিংহাসনত সিহঁতৰ সন্তান বহিব। অংক মিলি গ'ল। চিম্পল।